দিল্লী পাঞ্জাব নাযাওঁ অলপ প্ৰেফাৰেন্সত গৈছোঁ বিৰতি এটাৰ পিছত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ দিলীপ চন্দন এই যে আমি কথাখিনি পাতি আছোঁ শক্তিশালী বিৰোধী এতিয়া বিকল্প কোন হ'ব কংগ্ৰেছৰ যি দশা আমি দেখিছোঁ AIUDF বাৰু এটা তেওঁলোকৰ এটা পৰিকল্পনা আছে কিন্তু বিৰোধী শক্তিশালী বিৰোধী হিচাপে এতিয়া কোনে সেই সুযোগটো ল'ব পাৰিব আপে ৰিফ্লেক্ট কৰে জানো আপৰ যিটো উত্থান ছেকেণ্ড পজিশ্যনত আছে বা তেওঁ কিছুমান যুক্তি দাঙি ধৰিছে কিছুমান সংখ্যা তেওঁ দাঙি ধৰিলে কিন্তু এই আপৰ গুৱাহাটীৰ যিটো এটা দখল দেখা গ'ল সেইখিনিয়ে গোটেই অসমৰ এটা সংখ্যা বুজায় নেকি ইংগিত এটা কিবা বহন কৰে নেকি না আপে যদিও কৈছে এতিয়া ইয়াত উল্লেখ কৰা হৈছে যে আপৰ সাংগঠনিক তেনেকুৱা নাই কিন্তু ইয়াৰ আগৰ দুটা নিৰ্বাচনৰ সময়ৰ পৰাই আপে ইয়াত বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা চলাই আছে খুব জোৰদাৰ কৰা নাই আৰু অৰবিন্দ কেজৰিৱাল ইয়ালে তেওঁ কেইবাবাৰো আহিছে ইয়াৰ এটা বিভিন্ন মানুহৰ লগত সম্পৰ্কও ৰক্ষা কৰিছে আৰু আপৰ এটা এনেকুৱা দৃষ্টিভংগী এটা আছে হয়তো কিছুমান প্ৰশ্ন লৈ পেলাই অসমৰ ক্ষেত্ৰত চৰকাৰ গঠনৰ পৰ্যায়লৈতো আৰু আপ নাযায় ইয়াত সদ্যহতে কিন্তু বিৰোধীৰ এটা শক্তিশালী যি ধৰণৰ তেওঁলোকৰ কথা বাৰ্তাবিলাক আছে সেইবিলাক ক্ষেত্ৰত কিছু সম্ভাৱনা তেওঁলোকে হয়তো আনিব কিন্তু বিৰোধীৰ এই সুযোগটো ল'ব পাৰিব বুলি পটককৈ এতিয়াই ক'ব পৰা অৱস্থা এটা হোৱা নাই কাৰণ তেওঁলোকৰ সেই সাংগঠনিক গতি বস্তুটো আগবঢ়াই নিওঁতে বহুত সময় ল'ব তাৰ পৰিৱৰ্তে যিখিনি অসমত আছে এইটো এটা আপুনি যিটো প্ৰশ্ন সুধিছে যে কোনে এতিয়া এইটো কৰিব এইটো এটা টিএমচিৰো আমি কাইলৈ যোগদান আছে তেওঁলোকৰ কাৰ্যসূচী টিএমচিকো অসমীয়া মানুহে একচেপ্ট নকৰে এতিয়াতো বৰাক ভেলীৰ কিছু হয়তো ক'ৰবাত থাকিব পাৰে এইটো বেলেগ কথা কিন্তু এই ব্ৰহ্মপুত্ৰ উপত্যকাত তেনেকুৱা ধৰণে তৃণমূল কংগ্ৰেছক লৈ পেলাই মানুহৰ ইমান উৎসাহ নাই এতিয়া যিহেতু ৰিপুন বৰা যিহেতু আৰু তৃণমূল কংগ্ৰেছ সামগ্ৰিকভাৱে গোটেই ভাৰতবৰ্ষৰ প্ৰেক্ষাপটতে একেবাৰে ক'ৰ পৰা গৈ বহুত এতিয়া তললৈ কমি গ'ল নহয় গোটেই ৰিপুন বৰা যোগদানে কিবা সলনি কৰিব নেকি সেই ইমেজৰ কথা আমি আলোচনা কৰিছোঁ বাকী টিএমচিৰ মই ভাবোঁ এতিয়া নেতৃত্বক লৈ পেলাই এনেকুৱা মোৰ ধাৰণা হয় যে নেতৃত্বৰ যিটো ব্যক্তিত্ব সেই কথাটো লৈ মানুহে মন কৰিব দল বাগৰা কথাটো যদিও মানে খুব বেয়া পাইছিলে এতিয়া হয়তো বিভিন্ন কাৰণত একচেপ্ট কৰা হৈছে কৰাই লৈছে নেতাসকলে যিহেতু দল বাগৰাৰ খুব সুবিধা আছে সম্ভাৱনা আছে তো বেছিকৈ প্ৰচাৰ কৰি ৰাজনীতি কৰা মানুহবিলাকে এইটো এটা সহজ কৰাই দিছে যাতে মানুহে আৰু সেইটো কথাক বেছি আলোচনা নকৰে হয়ও সেইটো ইম্পেক্ট পৰিছে কাৰণ ইমান মানুহ দল বাগৰিছে তেওঁলোকে এইটো বিয়পাই দিছে সাধাৰণ মানুহে এইটো গমেই নাপালে কেতিয়া এইটো একচেপ্ট কৰিব দল বাগৰিছে উপনিৰ্বাচন হৈছে ভোট দিছে জিকি আহিছে সাধাৰণ মানুহে গম নাপালে যে সেইটো ৰাজনৈতিক নেতাবিলাকে কৌশলৰে মানুহৰ মনত সোমাই দিলে যে দল বাগৰাটো ডাঙৰ অপৰাধ নহয় ঠিক আছে আমি এইটো একচেপ্ট কৰি লৈছোঁ তেওঁলোকৰ সুবিধাৰ কাৰণে এই এতিয়া কিন্তু তথাপিও নেতৃত্বৰ ক্ষেত্ৰত ব্যক্তিত্বৰ কথাটো আহিব আৰু এতিয়া কি হৈছে গ্ৰাছৰুটৰ মানুহেও এই ৰাজনৈতিক কথা বতৰা বিভিন্ন এইবিলাক খা খবৰ যথেষ্ট ধৰণে হজম কৰি পেলাই শিকিছে অশিক্ষিত মানুহজনেও বিভিন্ন মাধ্যমৰ জৰিয়তে এইবিলাক টিভি চেনেলেই হওক ছ'চিয়েল মিডিয়াই হওক মানে অশিক্ষিতখিনিয়ে টিভি চায়েই হওক কিবাকেই হওক এই যে আমি ইয়াত যে আলোচনা কৰিছোঁ আমাৰ আলোচনাত ভাগ ল'ব পৰা মানুহ একেবাৰে গাঁৱৰ ভিতৰত যদি আপুনি গৈ চায় তেনেকুৱা কিছুমান মানুহ ওলাই আহিব যে আমাৰ আলোচনাৰ লগত সমানে অংশীদাৰিত্ব কৰিব পাৰিব মানুহৰ এই ৰাজনৈতিক শিক্ষাটো বহুতখিনি আগুৱাই গৈছে এই ক্ষেত্ৰত এটা বস্তু মানুহে কিন্তু চাইছে যে এই যিটো যে ব্যক্তিত্বৰ যিটো কথা আহিছে এইটো খুব ডাঙৰ কথা আৰু যিটো নেতৃত্বৰ ক্ষেত্ৰত একেধৰণে লাগি থাকিব পৰা একঘেয়ামী কি কয় মানে একেধৰণে নিৰবিচ্ছিন্নভাৱে যিটো বস্তু লাগি থাকিব পৰা যিটো সেই বস্তুটো মানুহে এতিয়া বিচাৰে সেই বস্তুটো যিটো লাইট এই ধৰণৰ কথাকেইটা ৰিপুন বৰাৰ কথাটো তেনেকৈ আহি যাব যে তেওঁ সিদিনালৈকে গোটেইখিনি কংগ্ৰেছৰ খা সুবিধালে আজি তৃণমূল খুলিছে কৰিবলৈ তৃণমূল কংগ্ৰেছক লৈ বৰ এটা সামগ্ৰিকভাৱে অসমীয়া যিটো জাতীয়তাবাদী এটা যদিও তৃণমূল কংগ্ৰেছটো বংগভাষীৰে একমাত্ৰ বস্তু নহয় যদিও কিন্তু তেনেকুৱা ধৰণৰ এটা ধাৰণাও আছে ধাৰণাটোৱে কৰবাত ক্ষতি কৰিব বুলি আপুনি ভাবে গতিকে এই ধৰণৰ আমি তৃণমূলৰ কথা পাতিলোঁ আপৰ কথা কিছু আমি পাতিলোঁ এতিয়া অসম গণ পৰিষদ আমি শেহতীয়াকৈ শুনামতে এগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতা যদিও বা তেওঁ অস্বীকাৰ কৰিছে তেওঁ এতিয়া যোগদান কৰিবলৈ ওলাইছে অসম গণ পৰিষদ এনেকুৱা ধৰণৰ খা খবৰবোৰ ওলাই আছে এতিয়া অসম গণ পৰিষদৰ ভৱিষ্যতটো আপুনি কি ধৰণে দেখিছে অসম গণ পৰিষদটো ভাৰতীয় জনতা পাৰ্টিৰ কান্ধত থৈ পেলাই তেওঁলোকে যাব লাগিব এতিয়া অসম গণ পৰিষদ বুলি দলটোৰ সাংগঠনিক ভিত্তি একেবাৰে নোহোৱা হৈ গৈছে দুই নম্বৰ কথা সময়ে সময়ে তেওঁলোকে বিশ্বাসঘাতক কৰি আছে কি কা সমৰ্থন কৰে কা বিৰোধিতা কৰে চৰকাৰৰ সোমাই চৰকাৰ বাহিৰত যে এই কথাবিলাক আহি আছে গতিকে আজি হয় এতিয়া কিছুমান সংখ্যালঘু সম্প্ৰদায়ৰ নেতা আছে যিবিলাকে আজি কংগ্ৰেছ কৰি আছে বা অন্য দল কৰি আছে
তেওঁলোকে ভাৰতীয় জনতা পাৰ্টি তেওঁলোকৰ কাৰণে সুবিধাজনক নহয় বুলি অনুভৱ কৰে এই কাৰণে তেওঁলোকে খুব ধৰ্ম নিৰপেক্ষতাৰ কথা কোৱা বুলি কয় আৰু তেওঁলোকৰ অনুভৱ হয় সেই ৰাইজৰ যে নহয় ভাৰতীয় জনতা পাৰ্টিৰ এটা সাম্প্ৰদায়িকতা নীতি আছে যাৰ কাৰণে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ লগত সম্পৰ্ক ৰাখিছে কিন্তু জইন কৰিব হয়তো এজিপি মানুহৰ আস্থা বিশ্বাস একে নাই আপুনি শেহতীয়া নাই চিধাকে যোৱা নাই শেহতীয়া আপুনি যদি পৌৰ নিগমৰ নিৰ্বাচনটো লক্ষ্য কৰে যে আজি গুৱাহাটী মহানগৰীৰ নিচিনা শিক্ষিত মানুহৰ এটা বাসস্থান ইয়াত বিভিন্ন সমস্যা যেনেকৈ পাহাৰৰ থকা মানুহখিনি তেওঁলোকে ভূমিৰ সমস্যাকে আৰম্ভ কৰি পানী ৱাল দেৱাল চবৰে সমস্যা আছে তেনেস্থলত আজি মাত্ৰ 52% মানুহে গুৱাহাটীৰ ইমান সমস্যা থকাৰ পিছত এই মানুহখিনিয়ে ভোট দিয়া নাই তাৰ আস্থা বিশ্বাস কিমান দূৰ কাৰ প্ৰতি আছে এইটো ডাঙৰ প্ৰশ্ন আহিছে এই খুব চমুকৈ সুধিম এই তেওঁ ক'লে যে আপে 38ত কেণ্ডিডেট দিছিল এবাৰ পৌৰ নিগমত য'ত অসম জাতীয় পৰিষদে 25খন আসনত কেণ্ডিডেট দিছিলে আৰু ৰাইজৰ দলে কেণ্ডিডেট নিদিলে এইখিনি আপুনি কি ধৰণে চাইছে নহয় চাওক এতিয়া জাতীয় পৰিষদটোৰ ওপৰত মানুহে প্ৰথম অৱস্থাত তেওঁলোক শিৱসাগৰ অধিৱেশনত মোকো নিমন্ত্ৰণ কৰিছিল ময়ো গৈছিলোঁ কিন্তু জাতীয় পৰিষদৰ ওপৰতো বিভিন্ন বিতৰ্কিতমূলক বিষয়বস্তু বহুতে উত্থাপন কৰি থাকে প্ৰশ্নটো হৈছে জাতীয় পৰিষদ এটা আঞ্চলিকতাবাদী শক্তিৰ আমাৰ প্ৰয়োজন আছে অসমত যিটো আমি ধৰি লৈছিলোঁ যে জাতীয় পৰিষদে ইয়াৰ নেতৃত্ব ল'ব পাৰিব কিন্তু শেহতীয়াভাৱে দেখিছোঁ যে তেওঁলোকৰ স্থিতি যথেষ্ট দুৰ্বল হৈ আছে এতিয়া শক্তিশালীভাৱে যথেষ্ট দিন হ'ল তুলনাগতভাৱে যদি চাই তেতিয়াহ'লে আপেটো কোনো সংগঠনে কৰা নাছিল তেতিয়াহ'লে আজিৰ দিনত আপে নাভাবাকে তেওঁলোকৰ মই কৈছোঁ ডাঙৰ বিষয় মূল দায়িত্ব থকা বিষয়ে মোক কৈছে আমিও নিজে নাজানো যে ইমান ভোট কেনেকৈ পাম তাৰমানে এই ভোটটো কোনো সাংগঠনিক ভিত্তিৰ ভোট নহয় এই ভোটটো হ'ল যে মানুহে মানে তেওঁলোকৰ থকা গুডউইল আৰু বিভিন্ন কাম কাজৰ প্ৰতি আৰু বৰ্তমান চৰকাৰখনৰ বিৰুদ্ধে এটা জনমত গতিকে এই কথাটো কিন্তু সমগ্ৰ অসমতে কিন্তু এইটো সময়ত হ'ব যে নেতৃত্ব কোনে ল'ব কি কথা হয়তো শাসনত আহিব নোৱাৰিব পাৰে কিন্তু এটা শক্তি